এটা অতি হৃদয় বিদাৰক ঘটনা, যিটো ঘটনা শুনিলে আপোনাৰো চকুলো বৈ যাব। নৰ্দমা পৰিষ্কাৰ কৰি থকাৰ সময়ত উশাহ বন্ধ হৈ 3 শ্ৰমিকৰ কৰুণ মৃত্যু। নৰ্দমা পৰিষ্কাৰ কৰি থকাৰ সময়তে কৰুণ মৃত্যুক সাৱটি ল'লে 3জনকৈ শ্ৰমিকে। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাত। মঙ্গলবাৰে চন্দ্ৰপুৰ জিলাৰ বল্লভপুৰ অঞ্চলত নৰ্দমা পৰিষ্কাৰ কৰি থকাৰ সময়তে অস্বাস্থ্যকৰ পৰিৱেশৰ ফলত মৃত্যুক সাৱটি লয় 3জনকৈ শ্ৰমিকে। এই সন্দৰ্ভত তথ্য আৰক্ষীয়ে বুধবাৰে দাঙি ধৰে। প্ৰাপ্ত খবৰ অনুসৰি 4জন ঠিকাভিত্তিক শ্ৰমিকে নৰ্দমা চাফা কৰিবলৈ টেংকিৰ ভিতৰত নামে যদিও গলিত আৱৰ্জনাৰ বেয়া গোন্ধৰ বাবে 3জনৰ মৃত্যু হয় আৰু এজন অসুস্থ হৈ পৰে। মৃত্যু হোৱা শ্ৰমিক কেইজনৰ নাম ৰাজু জনজাৰ্লা, সুভাষ খেলডালকাৰ আৰু সুনীল কৰ্ডে বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছতে বিভাগীয় কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। নিউজ ডেস্ক, আছাম এক্সক্লুচিভ।